फारसेथिं गुवाहाटीनि दैबानाखौ लानानै रागा दुलाराय आसाम फरायसा आफादा गुवाहाटी फरायसा आफादनि दैदेननायाव बेरेखा हाबाफारि आरो नोगोरमानि दैबाना होबथानायाव फेलें जादों सरकारा शहीद नियाज मावखुलिनिफ्राय फरायसा आफादा बेरेखा हान्जा सुरनाय दिहुनो थाबैनो नोगोरमानि दैबानानि जेंना सुस्रांनो दाबि दैखांदों असम फरायसा आफादा स्मार्ट सिटी কথা এই নেকি স্মার্ট সিটি এজাক বৰষুণৰ পিছতে যদি আমাৰ অভিভাৱকসকলে যে চিন্তা কৰিব লগা হয় ছাত্ৰ ছাত্ৰীসকল ভালকৈ ঘৰলৈ যাবনে নাই চিন্তা কৰিব লগা হয় মৃত্যুমুখত পৰে এইটো ঘটনা যোৱাকালি ঘটনাটো প্ৰথম নহয় আমি যদি চাওঁ যে উপমন্ত্ৰী চৌধুৰী তাৰ পিছৰ পৰা যদি যোৱাকালি পায়ল নাথলৈকে কিন্তু ধাৰাবাহিকভাৱে মৃত্যুমুখত পৰি আছে তাৰ পিছতো কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই তেওঁলোকে বিয়াগুম নেতাবিলাক আছে তেওঁলোকে কিন্তু কথাৰ ফুলজাৰি মাৰি থাকে কিন্তু তাৰ পিছতো কোনো কাম নহয় আচলতে সেই শ কোটি টকাবিলাক ক'ত গৈছে কাৰ জেপত সোমাই আছে চৰকাৰে যে উন্নয়নৰ কথা কয় দুখন যে ফ্লাইঅভাৰ বনাৰ পিছত যে গুৱাহাটী উন্নয়নৰ কথা কয় স্মাৰ্ট চিটিৰ কথা কয় এয়া নেকি স্মাৰ্ট চিটি উন্মুক্ত নলাবিলাক উন্মুক্ত হৈয়ে আছে তাৰ যদি এজাক বৰষুণৰ পিছত গুৱাহাটী মহানগৰ এখন মানুহ ওলাব নোৱাৰা অৱস্থাত হয় মৃত্যুমুখত পৰিছে বছৰৰ পিছত বছৰ দিনৰ পিছত দিন মানুহে চিন্তা কৰিব লগা হৈছে যে আমি ওলাই যাম নে নাযাম বৰষুণৰ পিছত অভিভাৱকসকলে চিন্তা কৰিব লগা যে মোৰ ল'ৰা বা মোৰ ছোৱালীজনী মোৰ ঘৰৰ পৰিয়ালটো মুৰব্বীজন ভালকৈ ঘৰলৈ উভতি আহিব নে নাহে তেওঁলোকে চিন্তা কৰিব লগা হয় তাৰ পিছতো কিন্তু নিৰ্বিকাৰ নিৰ্লজ্জ ব্যৰ্থ চৰকাৰীখন গতিকে আমি চৰকাৰলৈ সকীয়াই দিছোঁ যে আপোনালোকে কথাৰ ফুলজাৰি মাৰিলে নহ'ব বানপানীমুক্ত অসম যি গঢ়াৰ আপোনালোকে যি কথা দিছিল সেই কথাবিলাক হাতে কামে কৰি দেখাওক সংশ্লিষ্ট কৰ্তৃপক্ষৰ আমি বিয়াগুম নেতাসকলক ক'ব বিচাৰিছোঁ যে এচি ৰুমত বহি থাকিলে তাৰ পৰা মিডিয়াৰ লগত বা আপোনালোকে হৰ্ডিংছ বেনাৰ লগালেই নহ'ব প্ৰতিশ্ৰুতি দিলেই নহ'ব হাতে কামে কামবিলাক লাগিব যিবোৰ আমাৰ জনসাধাৰণক নিৰাপত্তা দিব লাগিব বানমুক্ত কৰা গুৱাহাটীলৈ পৰিকল্পনাৰে তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে আচলতে মই কৈছোঁ যে আচলতে অভিভাৱকসকলৰ চিন্তা যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো বা মোৰ অভিভাৱকজন ঘৰৰ পৰা ওলাই গৈছে সময়মতে ভালকৈ আহিবনে নাহে